গাইছ মই আহিলোঁ ৰাতিপুৱাই ওলাই আহিলোঁ ওলাই আহি পেলাই ইয়াতে মানে মই বহিলোঁ অকণমান এইটো এটা জিৰণি চৰা আছে ধুনীয়াকৈ তৰাগাঁৱত আৰু ইফালে আহিলোঁ এইখনৰ নাম হৈছে মায়া আৰু ধুনীয়া চাহ বনায় পকৰি চকৰিও বনায় পিছবেলা টাইমত চিকেন পকৰা বনোৱা নেকি চিকেন পকৰা বনোৱা নাই বনাম আৰু অলপ ঠাণ্ডা পৰিব দিছোঁ ঠাণ্ডা পৰিলে এনে পকৰি চকৰি বনাওঁ পকৰি বনাওঁ আৰু খাই পেলাই বহুত ধুনীয়া লাগিছে আৰু গাখীৰ দিয়া চাহ বনাইছে ধুনীয়া গৰুৰ গাখীৰ চাহ তামোল চামোল শিখৰ টিখৰ চব আছে কিন্তু এটা কথা ভাল লাগিছে দেই মায়া মই দিছোঁ মায়াটো এনে দোকানখনৰ নাম কিবা বেলেগ আছিল কিন্তু মই খাই উঠি পেলাই কিবা যাদু কৰি পাইছোঁ তাৰমানে চাহবিলাকৰ সেইকাৰণে মই মায়া দিছোঁ আৰু এনেইতো হেৰি একা এই কি বুলি কয় ডেইলি তোৰ চেল কিমান হ'ব এতিয়া নতুনকৈ দিছোঁ আৰু তেওঁ 400 500 এনেকুৱা হৈ আছে বাৰু ভালে হওক বাৰু যিয়ে নহওক তই যে কৰ্মত লাজ কৰা নাই সৰু ডাঙৰ কৰ্মই হয়নে নহয় কৰ্মই ধৰ্ম অঁ আৰু আহিব আপোনালোক আহিলে এখন হোটেল মায়া এইদিকে ডিপিলা ফাই আহি ল'ব পাবি চেঙেলীয়াৰ পৰা আহি ল'ব পাবি হোটেল হেই চৰি হোটেল মায়া নহয় দোকান মায়া তোৰ নামটোহে মায়া নে দোকানখনৰ নাম মায়া হয় মোৰ নাম মায়া নহয় আৰু তোৰ হাতত কিবা যাদু আছে কিন্তু দোকানৰ মানে খাই বোলে চবে ভাল পাওঁ বুলিয়ে কৈছে ফুলাৰী বুট চুট বনালে আৰু নৰয় আৰু খাই হৈ যায় ধুনীয়া টেষ্টি বনাওঁ আৰু এইখানে আৰু মই আগৰফালৰ পৰা অলপমান দেখাই দিওঁ ৰ ধুনীয়া মানে ধুনীয়া লাগছে ৰাতিপুৱা আহিছোঁ এতিয়া মিলত আহিছোঁ ধান বানবা ধুনীয়াকৈ গাখীৰ চাহ বনাইছে একদম ঘৰুৱাটো গৰু গাখীৰ ব্যৱহাৰ কৰা নে গৰু গাখীৰ ব্যৱহাৰ কৰে ধুনীয়া আৰু মুঠৰ ওপৰত আপোনালোক আহিলে এবাৰ আহিব হোটেল এই হোটেলহে আহি আছে মোৰ চৰি মায়া দোকানখনৰ নাম হৈছে মায়া কিন্তু চাম্বত নাই চাম্বত আহি আছে কম সময়ৰ ভিতৰত